সঁচাই ভাল লাগিছে ৰে বা নুনি পাছ মাৰিছে সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ সেইফালে চাওক আমাৰ নদীখন কেনেকৈ হৈ আছে, পানী উঠালেগৈ এতিয়া আৰু সেইফালে আমাৰ মথাউৰি। ক'ত গৈ আছোঁ কি কথা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। সেইফালে কোনে কোনে আহিছে চাওক। হাই এমত হাই এমত সেইফালে পুলিবাই ছোৱালীজনীক স্কুলত লৈ আমি দুজনীয়ে ক'ত গৈ আছোঁ মাছ মাৰিবলৈ, আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি। কিমান পাম কি কথা কি হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ মথাউৰি, আমাৰ এইয়া আমাৰ গাঁওখন এনেকুৱা ইমান এটা ধুনীয়া পৰিৱেশ, আৰু কেনেকৈ চাহ বাগানৰ নিচিনা শাৰী শাৰীকৈ ফুল গছ কেইজোপা কেনেকৈ হৈ আছে, আৰু মথাউৰি যেনেকৈ প্ৰটেকশ্যন দিয়া আছে। সেইফালে নদী এতিয়া পানী কমি আছে, নহ'লে পানী ইমানেই বাঢ়ি যায়। সেইফালে দুজনীয়ে গৈ আছোঁ, এনেকৈ গৈ আছোঁ। সেইফালে কণমানিজনীক স্কুলত থৈ আমি দুজনী মাছ মাৰিব গৈ আছোঁ। আৰু কিমান এটা ধুনীয়া পৰিৱেশ, এটা পৰিৱেশ চাওক ধুনীয়া হৈ আছে। ওচৰতে নদীখন আৰু এইফালে মথাউৰি। ফুলিবাই কেনেকৈ চালনী লৈ স্কুলত সোমাই গৈছে ছোৱালীজনীক ক'বৰ কাৰণে। এইফালে আমাৰ বৰবিল এল.পি. স্কুলখন। ই অকল ভিডিঅ' বনাব বুলি আমাৰ ফালে চাই আছে। এই ভিডিঅ'ত উঠিবলৈ বহুত চখ। আমাৰ নুনি বাইদেউ মাৰাই নাই আৰু শেষ হৈ গ'ল। আজি পাব আৰু ইয়াৰ পৰাই উঠাই দিম, টেনশ্যন নাই ল'বি। ভাল লাগিছে, বহুত ভাল লাগিছে। তেনেকা কাম কৰিলে আগলৈ আৰু আগবাঢ়িব যাব পাৰিব। মজা লাগিছে। আৰু একজন আহিছে। সঁচাই ভাল লাগিছে ৰে বা নুনি পাছ মাৰিছে। এই ভিডিঅ'টো মোকো দিবিগে দেই, মনততো একদিন পৰিম। ভাল লাগে ৰে সঁচাকে। এতিয়া মই পায়েঙে নামি যাম আৰু। এইফালে মাছ মাৰি হৈ গ'ল আমাৰ। মাছ কিমান পালোঁ, কিমান মাছ পাই গ'লোঁ চাওক। গুম কেইটা সেইফালে চাওক, মাগুৰ পালোঁ, শিঙি পালোঁ। এতিয়া যাব লৈছোঁ, আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।